তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, চেনেলটো যদি নতুনকৈ আহিছে। তো আজি মানে ভিডিঅ'টো হ'ল কি, আজি মানে মই পথাৰত আহিলোঁ। পথাৰত মানে অলপ ধান চান চপাব আহিলোঁ। তো আপোনালোকক দেখাইছোঁ। এদিকে আমাৰ পথাৰখন আহি গ'লোঁ আৰু এইফালে চব্জিকেইটাই আছে। আৰু গাইছ মই লাগি গ'লোঁ কাম কৰিবলৈ, মানে পথাৰত আছিলে ধান চপাবলৈ। তো দুডবা ধান চপাবলৈ আমি লাগি গ'লোঁ কামত। আৰু এদিকে চাই লওক মই কিমান এদিকে মানে গোটেইখিনি এক জেগাত থ'ব লাগে, যিহেতু আকৌ বৰষুণ আহিছে। তো বৰষুণ আহিলে বহুত লোকচান হয়, মানে যিমানখিনি দাব আছিলে আকৌ যিমানকেইদিনত নিব লাগিছিলে সিমানকেইদিনো নহয়গৈ। সেইকাৰণে সকলোৱে আমি চপাই লৈছিলোঁ। আৰু এইখিনি আপোনালোকে চাই লওক কেনেকৈ চপাইছোঁ। আৰু আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু গেছ এনেকৈ ইয়াত ধানখিনি আনি আছোঁ। আৰু এদিকে দুডবা পাৰিলোঁ, এদিকে ইয়াত থৈ দিলোঁ ধানখিনি। গেছ এইবাৰ মানে প্ৰায় পথাৰখন অলপ বন আছে আমাৰ এইফালে এদিকে। আৰু দুডবা চপালোঁ প্ৰায়, আপোনালোকক দেখাই দিম কি দুবা। আৰু ওপৰত তম্বুখন ঢাকি দিয়া হৈছে, কাৰণ আকৌ বৰষুণ দি দিয়ে খতম হৈ যাব। ইয়াত আছে সেইকাৰণে এদিকে এডবা আছিলে আৰু এদিকে এডবা আছিলে অকণমান। আৰু গেছ অলপ ভাগৰ লাগিলে মানে, আৰু ইয়াতে পথাৰতে অলপ জিৰণি ল'বলৈ আহি দিলোঁ। আৰু ভাগৰ লাগিলে অলপ কাম চাম কৰি, আৰু এই পথাৰত অলপ জিৰণি লৈ লওঁ। তো আপোনালোকে চালে ভিডিঅ'টো প্ৰথমতে। তো আজি ভিডিঅ'টো ইমানতে। আৰু এইকেইদিন মানে ভিডিঅ' দিম বুলি ভাবিছোঁ, যদি ভিউজটো আহে দিম বুলি ভাবিছোঁ, যদি নাহে নিদিওঁ। যদি ভিউজটো আহে সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ভাল পালে লাইকটো কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো ইমানতে, বাই।